তেওঁ কেতিয়াও ক'ব নোৱাৰে যে মই হাৰিম, তেওঁ বল দিবই লাগিব, হাৰিলেও বল দিব লাগিব যে মই জিকিম। কিন্তু অবাস্তৱ আজিও হাগ্ৰামা মহিলাই কৈছে 30টা ছিট পাব, মইতো কৈছোঁ 30টা, 3টা পোৱাটো তাৰ জুলুম আছে। 3টা ছিট পোৱাটো হাগ্ৰামা মহিলাই, যোৱা বছৰ ওদালগুৰি জিলাত 10টা ছিট হাগ্ৰামা মহিলাই পাইছে। মই ক'ব বিচাৰিছোঁ এইবাৰ ওদালগুৰি জিলাত 5টা ছিট লৈ দেখাকচোন হাগ্ৰামা মহিলাই, দম আছে। BPFৰ দম নাই যে এইবাৰ ওদালগুৰি জিলাত মানে 2খন ছিট লৈ যায়। আপোনালোকে জানিব যে BTRৰ নতুন কিছু মানুহ সদায় নতুনটোহে বিচাৰে। আগতে আমি যেতিয়া সৰু আছিলোঁ, মোৰ এতিয়া 60 বছৰ ইয়াৰ্ছ, আমি যেতিয়া সৰু আছিলোঁ যে গাঁৱত যদি ক'ৰবাত চাইকেল আছে, সেই চাইকেলৱালা মানুহজন পৰিৱৰ্তন, ডেভেলপ, ধনী মানুহ বুলি কৈছিল। আজিকালি এই চাইকেলৰ দিন গ'ল, তাৰপিছত আহিল কি বাইকৰ পিছত 4চকীয়া গাড়ী আহিল। 4চকীয়া গাড়ীৰ পিছত এতিয়া মানুহ স্কৰ্পিঅ' বিচাৰে, বলেৰো বিচাৰে। মানুহ আজিকালি মানে মাৰুতি গাড়ী নচলায়। সেই ঠিক মই তেনেকুৱা বিচাৰোঁ, পুৰণা BPF মানুহে আৰু ৱেলকাম নকৰে, ৱেলকাম কৰিছে BTR, ৱেলকাম। BTR চুক্তিৰ একো নাই বুলি কৈছে, আপুনি কি ক'ব? BTR চুক্তিৰ হাগ্ৰামা মহিলাই ক'বই। এতিয়া আজিও মই শুনিছোঁ, নিউজত শুনিছোঁ, হাগ্ৰামা মহিলাই কৈছে যে 2003 চনত যিটো এই BTC চুক্তি হৈছিল সেইটো মেইন চুক্তি বুলি কৈছিল। যদি মেইন চুক্তি হৈছিল, হাগ্ৰামা মহিলাৰ যিদিনাখন এই 27 জানুৱাৰী যিদিনাখন দিল্লীত চুক্তি স্বাক্ষৰ হৈছিল, BTR চুক্তি হৈছিল, হাগ্ৰামা মহিলাই সেইদিনা নিচা পান কৰি গৈছিল নেকি, মদ খাই গৈছিল নেকি, তেওঁ নিচাৰ যুগতকৈ তেওঁ চুক্তি স্বাক্ষৰ কৰিছিল নেকি? মই এইটো কুৱেশ্যন কৰিব বিচাৰিছোঁ। সেই সময়তো মানে তেওঁৰ মেমৰিটো ফ্ৰেছ আছিল নে নাই? নিচা খাই তেওঁ পাগল হৈ আছিল, পাগলৰ যোগেদি তেওঁ স্বাক্ষৰ কৰিছিল নেকি? মই এই কথাটো হাগ্ৰামা মহিলাক কুৱেশ্যন কৰিব বিচাৰিছোঁ। তেওঁ এজন BTCৰ চিফ হৈ যদি তেনেকৈ আবুল তাবুল বকে, তেনেহ'লে আমি কি ক'ম আৰু? আপোনালোকে বুজি পাওক তেওঁৰ যোগ্যতা আছে কি নাই। মই ক'ব বিচাৰোঁ যে তেওঁ এতিয়া চিফ হোৱাৰ যোগ্যতা নাই, তাৰ কাৰণে তেওঁ আবুল তাবুল বকে। হীৰা চৰণীয়া চিফ হ'ব কেনেকৈ? তেওঁতো ক'বয়ে হীৰা চৰণীয়া চিফ হ'ব কেনেকৈ? হীৰা শৰণীয়াই তেওঁৰ এটাই উদ্দেশ্য আছিল BTCখন ভংগ কৰিব। সেই চুক্তিৰ যোগেদি তেওঁ দুবাৰকৈ মানুহক ৰাম ঠগন দি কি কৰিলে, কোকৰাঝাৰ লোকসভা সমষ্টিখন দখল কৰিলে। এতিয়া যদি নকয় কি হ'ব? ৰাইজকতো একো দিবও নোৱাৰিলে, BTCটো ভংগ কৰিব নোৱাৰিলে, তাতকৈ BTC আৰু উন্নত হ'ল, ডেভেলপহে হ'ল। BTCৰ পৰা এতিয়া BTR হৈ গ'ল। এতিয়া তেওঁতো ক'বই লাগিব, শুই থকা কুকুৰটো মানে শুই ভুকি থাকিব, তেওঁ দাঁড়িব নোৱাৰে। আপোনালোকে দেখা পাইছে নেকি যে দিল্লীত সংসদ ভৱনত এই শৰণীয়া কিবা কোনোদিন BTC ভংগ কৰিব লাগে বুলি, বড়োলেণ্ড হ'ব নালাগে বুলি তেওঁ কোনোদিন দবদবাইছিল নেকি? কোনোদিন দবদবোৱা নাই সংসদ ভৱনত। আৰু ইয়াত তেওঁ দিল্লীৰ পৰা আহি কোকৰাঝাৰ আহি কেইটামান ABM চোৰ ল'ৰা লৈ, কেইটা অনাবৰৰ ল'ৰাকেইটা লৈ ৰাস্তাত হাল্লা কৰি থাকে। তেওঁতো কোনো অফিচিয়েলি ফৰ্মেলি কোনো কাম কৰা নাই। তেওঁ ক'বই লাগিব, কাৰণ আকৌ লোকসভা আহিব নহয়। সেই আশাৰ বতৰা তেওঁ ৰাইজক দি থাকিব। সি যে ৰাম ঠগন বাৰে শৰণীয়াই যে দি আছে, এইটোতো বাস্তৱ ৰাইজে গম পাই গৈছে। সেইকাৰণে ৰাইজে এতিয়া যিবিলাক শৰণীয়াৰ মানুহ আমাক ৱেলকাম কৰি আছে, মোক ৱেলকাম কৰিছে, আলিদা আমাৰ মাজত আহক, আমি আপোনালোকৰ লগত আছোঁ, আপোনালোকে আহক, আমাক কেনেকৈ আপোনালোকে মানে আপোনালোকৰ যে BTRৰ অংশীদাৰ বনাব, আমি আৰু মানে ভুল বুজাবুজি হৈ আৰু জিন্দগীত থাকিব নোৱাৰোঁ, আমাৰ অঞ্চলখন পিছ পৰি গৈছে, শৰণীয়াৰ দ্বাৰাই যে একো নহ'ব সেইটো আমি প্ৰমাণ পাই গৈছোঁ যে BTR হৈ গ'ল। হাগ্ৰামা মহিলাৰ দেৱে প্ৰমোদ বড়োক মিছলীয়া বুলি কৈছে, আপুনি কি ক'ব? প্ৰমোদ বড়োক মিছলীয়া ক'ব, তাৰমানে কেনেকৈ ক'ব? সেইটো হাগ্ৰামা মহিলাই দেখোন যোৱাবাৰে কৈছিল, প্ৰমোদ বড়োৱে ফৰেষ্টৰ গছ গছনি কাটি নোহোৱা কৰি দিলে। কিন্তু ফৰেষ্টৰ গছগিলা হাগ্ৰামা মহিলাৰ দলে কাটিছিল, BPFৰ মানুহে কাটিছিল, না এপছুৰ নেতৃত্বত কাটিছিল? এতিয়াওতো মিছা কথা কৈ মানে হাৰ মানি গ'লে। মিছলি হৈছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া। হাগ্ৰামা মহিলাৰ দুৰ্নীতিৰ কথা ক'লে আপোনালোকে আমাতকৈ বেছিহে জানিব যে তেওঁ কিমান দুৰ্নীতিকাৰ। তেওঁ হাগ্ৰামা মহিলাৰে ভয়ংকৰ হৈ গৈছে, তেওঁৰ মানে এনেই মানে ভৰিৰ তলৰ মাটি গৰম হৈ গৈছে, যাৰ কাৰণে তেওঁ আবল তাবল বকি আছে। তেওঁৰ এতিয়া গাড়ী যাব, আপোনালোকে আজি তাৰিখত চাই ৰাখক। মই আজি আপোনালোকক আজি মিডিয়াৰ মুখত আজি ইমানখিনি মানুহৰ মাজত সাক্ষাৎকাৰ দিছোঁ যে এইবাৰ নতুন কৰি BTRৰ যোগেদি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এখন চৰকাৰ হ'বলৈ গৈ আছে, আৰু হোৱাটো খাটাং, 100% খাটাং।